মই মঞ্চুমিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিলোঁ আমাৰ মাৰ ঘৰলৈ, তাকে কোন আহিছে চাওঁ আহকচোন মাৰ ঘৰলৈ। আজি আমাৰ ঘৰলৈ এয়া মাহী আহিলে, আমাৰ ঘৰলৈ নহয় মানে মোৰ মাৰ ঘৰলৈ। মই আহিছোঁ এতিয়া মা ঘৰলৈ, সেয়া মাহী আৰু মায়ে এইফালে কিবা কিবি কৰি আছে। আৰু এইয়া মাহী ছোৱালী, ডাঙৰ ছোৱালী অংকিতা, হাই। আৰু এইফালে আছে সৰু ছোৱালীজনী, সেইয়া হাই। আৰু এইয়া এফালে আছে ভণ্টি এজনী, আৰু এজনী ভণ্টিজনী। কি কৰিছা? তাত পৰিবা নাই? আমাৰ মাহী ভাগৰ শাহু আইতা, ইয়া ধুনীয়া আইতাযোৰ দেখিছো দে, কিমান ধুনীয়া, কিমান ধুনীয়া হৈ আছে। হয় দাই, আহি ভাল লাগিলে নাই? ভালে লাগিছে, কিনো মই মানে আহি ভালকে অকণমান বহি যাবলৈ পালে যাব পাওঁ ভালমান বাট। খালি মানুহ এগালমান হ'লে মাজত সোমালে গৰম উঠে ন, তেতিয়া নোৱাৰো যাব। তাৰমানে অলপমান মোৰ প্ৰেছাৰ খেলি মেলিটো আছে, বেছি কমাই যেতিয়া মই আগত বহোঁ, মই মুকলিকৈ বহিম, তেতিয়া মোৰ ভাল লাগিব, যাব পাৰিম। গাড়ীৰ আগত বহি আহিলা? সেইকাৰণে যেনিবা একো চকাত নাই আৰু ভালে ঠিকে আহিলোঁ আৰু। নহ'লে সেই আগতে এবাৰ ইয়ালৈ অহা নাই বাৰু। এই আমাৰ ডাঙৰজনী ছোৱালী গাঁৱত বিয়া দিয়া, তাইৰ নাতিজনী যেনেকৈ ঘৰলৈ গৈছিলোঁ, সেইদিনাখনো সিহঁতি এটাইবোৰ গৈছিলে। সেইদিনাখন সেই মাজতে সোমালোঁ হেঁচা টেপাকৈ, মোৰ মানে গোটেই বাটটো কককৈ যাবলগীয়া হ'ল, লাগি গ'ল। তাৰপৰা আহি পেলাই আমাৰ ঢেকীয়ালত মাজু ছোৱালী ঘৰত সোমালোঁ, ঘৰলৈ নাহিলোঁ আৰু। মই মানে যাওঁ দেই, তহঁতি যা, মই একদম কিবা লাগি গৈছে। এহঁতৰ ঘৰতে এতিয়া বহিলোঁ, যেতিয়া জীয়াইছোঁ অকণমান জীয়াই আকৌ উঠি নাযাওঁ আৰু, তহঁতি যা, মই পাছত বাহিৰতে যাম। সেইটো পৰা মই তাত থাকি আহিলোঁ। এতিয়া ইয়ালৈ আহি ভাল লাগিলে ন? ইয়ালৈ আহি ভাল লাগিলে, আগত বহিলোঁ। মই সেইকাৰণে কৈছোঁ বোলো মই আগত বহোঁ, তহঁতি চেপা হেঁচাকৈ যেনেকৈ বহোঁ তেতিয়া পাছত বহ। তাৰপৰা আকৌ এতিয়া সেইদিনাখন এই অলপ দিন হৈছে এইবাৰ আধাৰ কাৰ্ড বনাব নহয়, আধাৰ কাৰ্ড বনাবলৈ সেই কি কৰি আহিছিলোঁ এই আহোম গাঁৱত। সেইদিনাখনো আকৌ যেনিবা সেইদিনাকে আগত বহিলোঁ, সেতি পাছত সেতি চাৰিজনী পাঁচজনী সাতটাকৈ বহিলে। সেইদিনাখনো বোলো একো নাই, কৈ পেলাই কৈছোঁ দেই, আজিও বোলো একো নাপালোঁ, ভালেই পালোঁ। সেইদিনাখন এই ডাঙৰজনী ছোৱালী জীয়াই নাতি ঘৰলৈ যাওঁতে বেলেগ শান্তি পালোঁ আৰু দেই। মই সেইকাৰণে আৰু এইয়া মাহীহঁত যাব ওলালে, অকণমান দেৰি থাকিলে আৰু দিনটো। আৰু এতিয়া এয়া আৰু ভণ্টিয়ে দুটামান শ্ব'পিচ আনিলে, তাকে আপোনালোকক দেখাই দিছোঁ। এয়া বক্স, শ্ব'পিচৰ বাবে বক্সো আনিলে। আৰু এয়া এইকেইটা চাওক। তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। প্লিজ 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 মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই। যাবা দেই, বাই। আমি গৈ থাকোঁ ঠিক ভিডিঅ'।